আজি দেখাই আছোঁ বাহঁতৰ ৰুমটো দিল্লীত আহি পেলাই আমি ক'ত থাকোঁ বাহঁতৰ এইটোৱে ৰুম হয় আৰু ইয়াতে দুটা ৰুম আছে এতিয়া বাৰু বহুতখিনি বস্তু লৈ গ'ল সিহঁতে কিন্তু মানে ইয়াতে বহুতখিনি বস্তু এতিয়াও ৰাখিছে যিহেতু আহি থকা হয় 3 মাহৰ মূৰে মূৰে আৰু আজি মই বনাম দুপৰীয়া সাজ আৰু এইটোৱে হৈছে মোৰ কিটচেন আজি মই বনাম হেল্ল' গাইজ আমি কালি দিল্লী আহি পালোঁ আৰু আজি গা পা ধুই কৰি আজৰিও হ'লোঁ যিহেতু ৰুমটো ইমান দিন বন্ধ আছিলে অকণমান লেতেৰা হৈ আছিলে আৰু শাওণ মাহত বোলে সেউজীয়া কালাৰৰ খাৰু পিন্ধিব লাগে সেইকাৰণে ময়ো পিন্ধিলোঁ নাজানো আৰু কিমান সঁচা কিমান মিছা চবেই পিন্ধা দেখিছে যেতিয়া ময়ো পিন্ধিলোঁ আৰু আজি দুপৰীয়া ভাত মই বনাম তেন্তে ব'লে কি বনাওঁ দেখাওঁ আৰু এতিয়া মই আলুখিনি প্ৰেছাৰত বহাই দিলোঁ যিহেতু আলুৰ দালি বনাম মই আজি আলু দম বুলিও ক'ব পাৰে আৰু এইফালে কঁঠাল গুটি ভাজি আছোঁ আৰু কঁঠাল গুটি খাই মই ইমানেই বেছি ভাল পাওঁ মানে কি ক'ম আপোনালোকক আৰু এতিয়া আলুখিনি বইল কৰি লৈছিলোঁ যে সেইখিনি এতিয়া তেল মাৰিব লাগিব এয়া বিলাহী এটাও দি দিছোঁ আৰু এইখিনি ভালকৈ লৰাই ল'ম আৰু এয়া আলুখিনি বইল কৰি থৈছিলোঁ যে আৰু এতিয়া এইখিনি অকণমান ভাজি লওঁ তেলত তাৰপিছত আলুখিনি দি দিম আৰু মোৰ মাতটো শুনি হয়তো গম পাইছেই মোৰ অকণমান গাটো বেয়া মানে ইয়াত আহিলে মোৰ চৰ্দিটো লাগে আৰু এতিয়া আলুখিনি দি দিলোঁ আৰু অকণ সময় উতলিব দিয়াৰ পিছতে মোৰ তৰকাৰীখন আজি হৈ যাব আৰু এইফালে এয়া ধুনীয়াকৈ পানী দি দিলোঁ উতলিলে আৰু অকণমান সময় বহাই থওঁ তাৰপিছত ধুনীয়াকৈ খাব পৰা হ'বই আৰু আহোঁতে আমি ঘৰৰ পৰা বগৰী গুড়া কৰি লৈ আহিছিলোঁ ইয়াতে টেঙাটো ইমান এনেকৈ নাপায় ন চ' সেইকাৰণে ঘৰৰ পৰাই অলপমান খুন্দি লৈ আহিছিলোঁ আৰু এইফালে ইয়াত তৰকাৰীও উতলিলে হ'লেই আৰু আজি দুপৰীয়া সাজত আছিলে কঁঠাল গুটি ভাজি এইফালে অকণমান তিয়ঁহৰ চালাড আছিলে পাপৰ আছিলে আমৰ আচাৰ আছিলে আৰু এইফালে আলুৰ দম আছিলে আৰু সন্ধিয়ালৈ অকণমান বৰষুণো দিলে ইয়াত আৰু আজি ভিডিঅ'টো ইমানেই বাই বাই